Good morning everyone. Welcome to Nadu blog. একাপ গৰম চাহ আৰু অলপমান মিঠা ৰ'দ আৰু আপোনালোকৰ লগত কিছু কথা বতৰাৰে আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আজি মোৰ হেল্পাৰ নাই, সো আজি মই সকলোবোৰ কাম নিজে নিজে কৰিম আৰু অলপমান মোৰ ফুলৰ বাগানতো অলপমান কাম কৰিবলগীয়া আছে আৰু মোৰ ফুলবিলাকৰ যত্ন কেনেকৈ লওঁ সেইবোৰ আপোনালোকক অলপ চলপ দেখুৱাম আজি আৰু কেইটামান টাবৰ মেকঅভাৰ কৰিম। আপোনালোকে চাই থাকিব শেষলৈকে মোৰ লগত থাকক আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্টত ক'ব ভিডিঅ'টো কেনেকুৱা লাগিছে। এফালৰ পৰা মোৰ ভিডিঅ'টো চাই পেলাই কোনখিনিতে ভাল লাগিছে কোনখিনিতে বেয়া লাগিছে আশা কৰোঁ সকলোবোৰ ক'ব। এইবোৰ গোলাপ চাওক, মোৰ গোলাপ এইবোৰ বহুত ধুনীয়াকৈ ফুলিছে, এগালমান ফুলিছে। lots of roses. এটা আপোনাৰ পিংক আছে, পিংকটো খুব বেছি ভালকৈ ফুলা নাই, ফুলিছে আৰু অলপমান, কিন্তু আপোনাৰ ৰেডটো সাংঘাতিক ফুলিছে। এতিয়া এইবিলাক যে এইবোৰ মই এতিয়া কাটিম, এইবোৰ কাটি দিলে ইয়াৰ পৰা নতুন নতুন ব্ৰাঞ্চেছ ওলাব, তাৰপিছত নতুন নতুন ফুল ওলাব ইয়াৰ পৰা। কিমান হেল্ডি হৈছে দেখিছে গোলাপ, বহুত হেল্ডি ধুনীয়া ধুনীয়া গোলাপ। আৰু এটা বস্তু দেখুৱাওঁ দেই, তগৰ এজোপা তগৰ মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ, হ'ল 2 বছৰ মানেই হ'ল চাগে। এয়া স্মেলটো সাংঘাতিক ধুনীয়া, বেলেগ 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 কালাৰৰ হয়। এইটো হৈছে আপোনাৰ য়েল্ল', এইটো হোৱাইট, এনেকুৱা বেলেগ বেলেগ কালাৰৰ হয়। কিমান লাগিছে দেখিছেনে, লাগিছে আৰু খুব ধুনীয়া গোন্ধাই। এইবোৰ কলি হৈ আছে, এইবোৰ কলি হৈ আছে, এইবোৰ লাগিব আৰু দেখিছেনে, বহুত ফুলিছে। আৰু এইজোপা মই ৰুইছিলোঁ ৰাতকি ৰাণী, এজোপা ফুলিছে আৰু দেখুৱাওঁ। এইবোৰ ৰুইছোঁ আপোনাৰ বেঙেনা আৰু কেপচিকাম, নাৰ্চাৰীৰ পৰা কালি আনিছিলোঁ। এইবোৰ নতুন নতুন পুলি নাৰ্চাৰীৰ পৰা অনা। এইটো আম পুলি, মোৰ আম গছ আছিলে, আম লাগি পেলাই সৰি আছিলে, তাৰপিছত আপোনাৰ গুটিৰ পৰা তাতে পোৱালি এটা ওলালে, এইটো পোৱালিটো ইয়াতে ৰুই দিছোঁ। এনেকৈ যিকোনো ফুলৰ পৰা যেতিয়া ফুলবোৰ মৰি ফুলি পেলাই যেতিয়া মৰি যোৱাৰ পিছত ফুলবোৰ কাটি পেলাব লাগে। কাটি পেলালে তাৰ পৰা আপোনাৰ নতুন ব্ৰাঞ্চেছ ওলায়, নতুন নতুন ফুল ওলায়। আপোনালোকেও কৰি চাবচোন, এইটো কাম খুব ভাল ৰিজাল্ট পাব। এয়া 4টা টাব কিনিছিলোঁ, টাবকেইটা ব্লেক কালাৰ, একদমেই ভাল লগা নাই কালাৰকেইটা মোৰ। ইয়াতে আপুনি যিমানেই ধুনীয়া ফুল ৰাখক, দেখিবলৈ ভাল নালাগিব, কিবা এটা বস্তুবোৰ সুন্দৰ হ'ব লাগে, তেতিয়াহে ভাল লাগে। সেইকাৰণে ইয়াতে ভাবিলোঁ মই হোৱাইট কালাৰ কৰি পেলাই কিবা এটা দিম আৰু কিবা এটা কৰিম আৰু মুঠতে কি কৰিম নাজানো। এতিয়া আপোনালোকে চাই থাকচোন কিনো কৰিম, মই নিজেও ধৰিব পৰা নাই। হোৱাইট কালাৰটো কৰিহে লৈছোঁ। কালাৰটো কৰাৰ পিছত আপোনাৰ শুকুৱাব লাগিব, শুকুৱাই পেলাই চাগে কিবা এটা কৰিম, নহ'লে হয়তো এনেকৈও ৰাখিব পাৰোঁ। কিন্তু একদম হাতখন মোৰ দেখিলেই গম পায় যে পৈণত নহয় আৰু, এইবোৰ ৰং চং কৰা হাত নহয়, নকৰোঁ জেনেৰেলি। চ' এনেই অকণমান কৰিছোঁ আৰু টাবকেইটা মানে বেয়া লগা কাৰণে অকণমান কৰিছোঁ, চাওঁ কি নহয়।
এইটো এটা বনাইছিলোঁ মই টাব, বৰ ধুনীয়া লাগিছে দেখিবলৈ। আপোনালোকৰ কেনেকুৱা লাগিছে বা? মই বনাইছিলোঁ এইটো আপোনাৰ কাপোৰ আৰু হোৱাইট চিমেণ্টেৰে, মাজে মাজে গল্ডেন কালাৰ দি দিছোঁ অকণমান বেলেগ ধৰণৰ দেখাবৰ কাৰণে। ফাইনেলি কিবা এটা ডিজাইন দিলোঁ আৰু মোৰ টাবকেইটাত, একদম ব্লেক আৰু মানে হেৰি ডাল হৈ থকাতকৈ এটলিষ্ট কিবা এটা হ'ল আৰু। গছপাতবোৰত যেতিয়া লাগি থকা হয় বেলেগ কথালৈ মনটো নাযায় আৰু, কোনো কথাতে মনটো নাযায়, অকল মানে সিহঁতৰ লগতে টাইমবোৰ কেনেকৈ কটোৱা যায় আৰু ইমান সুন্দৰ সুন্দৰ এইখিনি সময়। যোনবিলাকে গছত লাগি থাকে, যোনবিলাকে গাৰ্ডেনিং কৰে তেওঁলোকেহে জানে মানে ইয়াৰ সুখটো। এইখিনিতে আজি আপোনালোকক এৰিলোঁ। নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই অল।